হেল্ল' প্ৰায় কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত আৰু মৰম চেনেহত ময়ো বৰ্তমান ভালে আছোঁ আৰু মই এতিয়া বৰ্তমান ঘৰত আছোঁ আৰু যোৱাকালি গৈছিলোঁ মই দুৰ্গা পূজা চাবৰ কাৰণে লগতে ভাড়াও মাৰিলোঁ আৰু দুৰ্গা পূজা ভাবিলোঁ আপোনালোককো ভিডিঅ'টো অকণমান দেখাওঁ দুৰ্গা পূজা মানে আমাৰ চিমেণ্ট চাপৰি পূজা হয়তো বহুতে দেখিও পোৱা নাই সেয়েহে আপোনালোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ যাতে আপোনালোকে ভিডিঅ'টো চাব শেষলৈকে যদি বন্ধুসকল আপোনালোক যদি মোৰ পেজটো নতুনকৈ পায় তেনেহ'লে বন্ধু নিশ্চয় ফ'ল' কৰি ৰাখিব মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোক পাই থাকিবলৈ সক্ষম হ'ব বোলক এতিয়া দেৰি নকৰোঁ বন্ধুসকল ভিডিঅ'টো আৰম্ভণি কৰোঁ কুকুৰা এজনী আছে আৰু লগতে পোৱালি কেইটামান আছে চাওকচোন সিহঁতি মানে চাউল খাব লাগে সিহঁতক মানে ছেটিয়াই দি দিছোঁ সিহঁতি চাউল খাব মানে বন্ধুসকল যিহেতু পূজা চাবলৈ আৰু আপোনালোকক দেখাম বুলি ভাবিলোঁ আৰু আপোনালোককো চাব আৰু আমাৰ মানে পূজা চাবলৈ গৈ মানে ছোৱালীজনীনো কি বস্তু ল'লে আপোনালোকে চাব মই আপোনালোকক দেখাই দিছোঁ মানে বহুত সৰু সৰু বস্তু তাইক পচন্দ নালাগে যিহেতু মানে বহুতে ডাঙৰ ডাঙৰ বস্তু তাইক লাগে আৰু সেই ডাঙৰ ডাঙৰ বস্তুকেইটা মই আনি থৈ দিয়া হৈছে তাইক আৰু চাওক কি কি ডাঙৰ ডাঙৰ বস্তু আনি দিয়া হ'ল তাইক সেইকাৰণে আনি দিলোঁ ইমান ডাঙৰ ডাঙৰ বস্তু চাওকচোন আৰু এয়া তাই ভাল পোৱা তাই নিজেই হেৰি কৰি আনিছে একদম পূৰা চাই মেলি সুন্দৰকৈ আৰু এইবিলাক খেলা বস্তু দেখিছেনে বাৰু আৰু আমি অনা হ'ল এইটো পিষ্টল মজা মজা বস্তুৰে পিষ্টলটো এয়া এতিয়া এনেকুৱা কৰি আছে আইনা চাই আছে ধুনীয়াকৈ গিলাচ চাই আছে চুলিখিনি কি সানি দিলে হা কি আনি দিলি ক'তে আকৌ কি আনি দিলি নাজানো নাজানে হেনো কি সানিলে নেখেল নি এতিয়া এতিয়া নেখেল মই আছোঁ মোৰ বন্ধু বান্ধৱীসকল আৰু আজি এই ভিডিঅ'টো ইমানতে আছিল আৰু যদি ভিডিঅ'টো কিবা এটা আপোনালোকৰ ভাল লাগিলে তেনেহ'লে এটি লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব লগতে এটি সৰু সুৰাকৈ কমেণ্টো কৰি জনাব কেনেকুৱা লাগিলে এই ভিডিঅ'টো চাই নে কি কয় বাৰু পিছৰ ব্লগত পোৱা প্ৰতিশ্ৰুতি আজিলৈ আহোঁ বাই বাই